तामुलपुर आंचलिक एक्स सार्भिसमेननि बानजायनायाव थामथि राइजिं सान फालिदों। तामुलपुर जिल्लानि श्रीमन्त शंकरदेव अडिटोरियामाव दिनै दुलाराय आसाम फेडारेशन अफ वेटारान्स एसोसिएशननि बोसोरारि सरासनस्रा जथुमा आरो थामथि राइजिं डे गायसनथाय सानखौ फालिनाय जायो, जेराव तामुलपुर रिजनल एक्स सार्भिसमेन एसोसिएशननि सामलायनायनि सिङाव खुंजानाय जर'खा हाबाफारिखौ तामुलपुर बियाबनि एमएलए आरो गोदानै थिसनजानाय केबिनेट मन्त्री बिश्वजित दैमारिया गाहाय आलासि महरै नुजाथियो। हाबाफारिखौ बिटिसि खुंथायनि हायुङारि गाव खुंथायनि आखान्थि बुंथिगिरि बिजितगोरा नार्जारिया बेखेवनानै होयो आरो बेसेन गोसा बिबुंथि लाखियो, जेराव बिटिसिनि बारग' एमसिएलए मदन मोहन मोसाहारि बिथांजों लोगोसे गोबां हादोर अनफावरि बारग' रौनियाफोर आरो ओनसोलनि मेलेमजिबि सुबुंफोरा नुजाथिफैदोंमोन। भारत बिमा हादरखौ सिबिनानै गावसोरनि जिउखौ खस्थ'यै बावसोमनाय जोहोलाव रौनियाफोरनि बिहोमाखौ बाख्नायदोंमोन आरो आफादनि इयुननि मावथांखिफोरनि सोमोन्दै मोनसे मोजां खौरां फोसावदों। অনুৰোধ কৰিছে যে এক্স সাৰ্ভিসমেন আমি এক্স সাৰ্ভিসমেন সকলে মানে ভেটাৰান সকলে আচলতে ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যন গঠনৰ কাৰণটোৱে আছিল যে আমি এটা সময়ত ডিপ্ৰাইভ হ'লোঁ। অল ইণ্ডিয়া এক্স সাৰ্ভিসমেন এছ'চিয়েশ্যন থকাৰ পিছতো আমি ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যন খুলিবলগীয়া হ'ল কিয়? 7th পে কমিশ্যন আমি যিটো পালোঁ সেইটোত আমাৰ জেচিঅ' পৰ্যায়ৰ সকলোৱে ডিপ্ৰাইভ হৈছে। গতিকে সেইখিনিৰ কাৰণে দেখিলোঁ যে জেচিঅ'ৰ ORৰ সুবিধাবিলাক সেই পে কমিশ্যনে আমাক নিদিলে বা ওপৰত যিসকল আছিলে তেওঁলোকে আমাক ডিপ্ৰাইভ কৰিলে। সেইকাৰণে আমাৰ এইটো অনুষ্ঠান 2023 চনৰ 5 জুন তাৰিখে অল আছাম ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যন গঠন কৰা হ'ল। আৰু এই ক্ষেত্ৰত আমাৰ কাম বন যি কৰিব লাগে ৰাইজৰ এক্স ছাৰ্ভিচমেনৰ উন্নতিৰ কাৰণে আমি পূৰ্ণদমে কৰি গৈ আছোঁ। আমাৰ এছ'চিয়েশ্যনখন এতিয়া এখন ৰেজিষ্টাৰ্ড বডি আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু আমি 8th পে কমিশ্যনৰ কাৰণে যি কমিটি গঠন হৈছে আমি সেই চেয়াৰমেনলৈ 19 দফীয়া এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। আমি 19টা পইণ্ট এক্স ছাৰ্ভিচমেনৰ ৱেলফেয়াৰৰ কাৰণে দিছোঁ, যাতে 7th পে কমিশ্যনৰ নিচিনাকৈ যাতে 8th পে কমিশ্যনত আকৌ আমি ডিপ্ৰাইভ হ'বলগীয়া নহয়, সেইখিনিৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। তৃতীয়তে আমাৰ অল আছাম ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ স্থায়ী কাৰ্যালয়ৰ কাৰণে আমাক প্ৰথমখন প্ৰতিষ্ঠা দিৱসতেই তেজপুৰত যি হৈছিলে 5 জুন 2023 তাৰিখে, তেতিয়া এটা সিদ্ধান্ত আছিলে যে তেজপুৰতে এটা আমাৰ কাৰ্যালয় হ'ব লাগে আৰু গেষ্ট হাউচ হ'ব লাগে। সেইটোৰ কাৰণে আমি মাটি কিনা হৈছে আৰু তাৰ কাম পূৰ্ণদমে চলি আছে। আমাৰ যি কাম কৰিব লাগে আমি সকলোখিনি নিয়াৰিকৈ এতিয়ালৈকে চলাই আছোঁ আৰু এইটো হৈছে 3য় বৰ্ষ। আজি ইয়াত আমাৰ বাৰ্ষিক যি প্ৰতিবেদন আপোনালোক সকলোকে প্ৰিণ্ট এণ্ড প্ৰেছ মিডিয়া আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন 3য় প্ৰতিষ্ঠা দিৱস বা 3য় বাৰ্ষিক অধিৱেশন তামুলপুৰ আঞ্চলিকৰ জৰিয়তে আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। জয়তে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ভাগ্যৱান যে আজি আমাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মাননীয় বিশ্বজিত দৈমাৰী কেবিনেট মন্ত্ৰী তেখেত আহি উপস্থিত হৈছিলে আৰু তেখেতে বহুত মূল্যৱান ভাষণ প্ৰদান কৰিছিলে। আৰু দ্বিতীয় কথাটো হ'ল আজিৰ সভাৰ উদ্বোধক হিচাপে বিটিচিৰ ডেপুটি স্পীকাৰ বিজিত দেৱই আহি পেলাই তেখেতে নাৰ্জাৰীদেৱে আহি অনুষ্ঠান উদ্বোধন কৰিছিলে আৰু তেখেতেও বহুমূলীয়া ভাষণ প্ৰদান